স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আজি কোকৰাঝাৰ জিলাৰ আমাৰ কোকৰাঝাৰ সমষ্টিৰ বিধায়ক হৈছে নৰেন কৃষ্ণাৰী ডাঙৰীয়া সমষ্টিৰ হিচাপে তেখেতৰ নেতৃত্বত হৰ ঘৰ তিৰংগা এটা যাত্ৰা আমি উলিয়াইছোঁ আৰু ইয়াৰ বাবে মই দেশবাসী সকলো ৰাজ্যক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তো এই যাত্ৰাৰ মূল উদ্দেশ্যটো হ'ল কি আমাৰ নাগৰিকসকলৰ মনত দেশপ্ৰেম এটা জগাই তোলা, ৰাষ্ট্ৰপ্ৰধান ৰাষ্ট্ৰ আগত ৰাখি আমি সকলোৱে চলিব লাগে। যাৰ কাৰণে এই তিৰংগা যাত্ৰাৰ যোগেদি নিজৰ দেশ মাতৃক যাতে আমি সন্মান কৰিব পাৰোঁ, প্ৰণাম জনাব পাৰোঁ, এই দেশ মাতৃৰ উন্নতিৰ কাৰণে যাতে আমি কাম কৰিব পাৰোঁ। যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী 2047 চনলৈকে ভাৰতটো বিকশিত ভাৰত হিচাপে গঢ় দিয়াৰ তেখেতৰ এটা সপোন আছে। এই সপোনটো বাস্তৱায়িত কৰিবলৈ হ'লে আমাৰ দেশৰ বিভিন্ন স্তৰৰ নাগৰিকসকলে নিজৰ দেশপ্ৰেম এটা মনত এটা নিশ্চয়কৈ এটা জগাই তুলিব লাগিব। সেই দেশপ্ৰেমে নিশ্চয়কৈ চৰকাৰৰ যিখিনি নিৰ্দেশনা দেশৰ কাৰণে যিখিনি আমাৰ উৎসৰ্গা, সেই উৎসৰ্গাটো আমি নিশ্চয় কৰিব পাৰিম। আৰু তেনেকেই আহি থকা সময়ত নিশ্চয়কৈ তেখেতৰ যিখিনি সপোনটো বাস্তৱায়িত হ'ব, তাৰ কাৰণে আমিও চেষ্টা চলাইছোঁ যে মোৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ চৰকাৰী বেচৰকাৰী দল সংগঠন হিচাপে আয়োজন কৰিছে। তাৰ বাবে মই মোৰ সমষ্টিৰ সকলো সমষ্টিবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা অভিনন্দনৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ।